এইটো আমাৰ তামুলীবৰী গাঁৱৰ ৰাস্তা মানে প্ৰত্যেক বছৰ নিৰ্বাচন আহিলে কয় যে ৰাস্তাটো ভাল কৰি দিম এতিয়া কাৰো চকু পৰা নাই আৰু কিমান অসুবিধা হৈছে ৩-৪খন গাঁও এইটো ৰাস্তাৰ কাষতে অহা যোৱা কৰি থাকে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল পোনপ্ৰথমে মই সকলোকে ববিএছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ সদায় মোৰ ভিডিঅ' দেখে আজি এটা ব্যতিক্ৰমী ৰূপত ভিডিঅ' দেখিব পাব আমাৰ এখন গাঁও খুব ধুনীয়া গাঁওখন মনোমোহা প্ৰকৃতিৰ প্ৰতিকূলৰ মাজত আমি আছোঁ আৰু ক'বলৈ লাজ লাগিছে আমাৰ গাঁৱৰ এইটো ৰাস্তা বুলি আপোনালোকে ভিডিঅ'ত প্ৰথমতে ৰাস্তাটো চাই লওক তাৰপিছত মই আপোনালোকক কথাখিনি ধুনীয়াকৈ বুজাই কৈছোঁ কেনেকুৱা কি হ'ব আৰু চাব ভিডিঅ'টো কোনো স্কিপ নকৰিব এয়া চাওক ৰাস্তা এইখনে হৈছে সেইখন গাঁও যিখন গাঁও পথাৰৰ দৰে ৰাস্তাটো উখোৱা মুখোৱা আৰু চাওকচোন কিমান বোকা পানীয়ে লেতেৰা হৈ আছে এই ৰাস্তাটো প্ৰত্যেকখন গাঁৱতে ইমানেই ধুনীয়া কিন্তু আমাৰ এই গাঁওখনৰ ৰাস্তাটো কোনো দেখা নাপায় কোনো সাংবাদিক কোনো নিউজ লাইভ বা কোনো ব্যক্তিয়ে এই ৰাস্তাটো দেখা নাপায় আৰু যিসকল নেতা পালি নেতা আছিলে আগতে যেতিয়া নিৰ্বাচনৰ সময়ত ভোট বিচাৰি আহে তেতিয়া কৈ এই ৰাস্তাটো আমি ভাল কৰি দিম কিন্তু প্ৰত্যেক বছৰে কথাটো কয় কিন্তু কথাটো ফলপ্ৰসূ নহয় আৰু কিমান এটা অসুবিধাত ভুগি আছে এখন গাঁৱৰ ৰাইজে সকলোৱে জনাটো উচিত আৰু ইয়াৰ ল'ৰা ছোৱালীবিলাক কেনেকৈ স্কুললৈ যায় আপোনালোকে চাই চাগে অনুমান কৰিব পাৰিছে আমি যলৈকে নাযাওঁ কিয় বৰঙাবাৰী মৰিগাঁও এই ৰাস্তাটোৱে সৈতে অহা যোৱা কৰিব লাগিব আৰু এই ৰাস্তাটো অবিহনে আমি কোনোফালে যাব নোৱাৰোঁ আৰু এই ৰাস্তাটো অতি সোনকালে আমাক ভাল কৰি দিব লাগে চাওক এই ৰাস্তাটো গতি চাওক যেতিয়া নিৰ্বাচন আহে সকলোৱে কয় ৰাস্তাটো ঠিক কৰি দিম বুলি এতিয়া এইটো ৰাস্তা গতি এইটো দেখা পাইছেনে কিমান বেয়া ৰাস্তা এইটো কিমান বেয়া ৰাস্তা আমাৰ ইয়াত সাংবাদিকেও ঢুকি নাপায়হি এইটো এটা ডাঙৰ বৃহৎ পুখুৰী সেইটো এইটো এইটো বাপৰে বহুত দূৰ এইটো চাওকচোন আপোনালোকে কিমান দ পুখুৰী এইটো এতিয়া নিৰ্বাচন আহে সকলোৱে কয় আমি আমুকখন গাঁৱৰ ৰাস্তাটো খুব সুন্দৰকৈ বনাই দিম আমি বাহ দিওঁ কিয়নো আমাৰ গাঁৱৰ ৰাস্তাটো বনাই দিব আৰু কি খুব সুন্দৰকৈ বনাই দিব ধুনীয়া এটা ৰাস্তা কিন্তু কি কৰিব দুৰ্ভাগ্যবশতঃ আমাৰ এই ৰাস্তাটো কোনো বছৰ নহয় আৰু এনেকুৱাই ইয়াৰ ৰোৱা পুতিব পৰা হৈ আছে এতিয়া সকলোৱে যেনে ৰোৱা পুতাৰ ছিজন আৰু কোনোবাই যদি বিচাৰে আমাৰ ইয়াতে পুতিব পাৰিব চৰকাৰী ৰাস্তা সকলোৱে ল'ব পাৰিব কোনো কথা নাই আমি বৰ বিশেষ নাজানো ৰাজনীতি কথা হয়তো কিবা ক'লে কোনোবাই আকৌ ক'ৰবাত ভৰাই থ'বও পাৰে কিন্তু উপায় নাই নিজৰ গাঁওখনৰ স্বাৰ্থত ক'বলগীয়া হয় কিছুমান কথা ইমানেই বেয়া ৰাস্তাটো ইমানেই বেয়া ল'ৰা ছোৱালী এইখন গাঁৱত প্ৰত্যেক ল'ৰা ছোৱালী স্কুললৈ যায় বেলেগ গাঁৱত যেনেদৰে যায় আমাৰ গাঁওখনতো তেনেদৰে যায় ল'ৰা ছোৱালীখিনি যায় আৰু সেই ৰাস্তাটোত কেনেকৈ যাব আপোনালোকে এবাৰ ভাবি চাওকচোন ইমানেই বেয়া কিমান দূৰলৈকে সোমাই যায় ভৰি আপোনালোকক মই ভিডিঅ'টো দেখাইছোঁ আৰু ল'ৰা ছোৱালী বুলিয়ে নহয় কৰ্মী কামত যিসকল বঞ্চিত প্ৰত্যেকে যায় কামলৈ এইটো ৰাস্তা চাওক গতি কিমান বেয়া ৰাস্তা এইখিনিত যদি নামি দিওঁ কিমান হ'ব আপোনালোকক মই দেখাই আছোঁ ৰ'ব এইটো চাওক কিমানে বেয়া ৰাস্তা মানে ক'বলৈ কোনো ভাষা নাই কি ক'ব ৰাস্তাটো এটাই চৰকাৰক মই জনাওঁ যে মেছেজ দিব খুজিছোঁ যে ৰাস্তাটো ভাল কৰি দিয়ক কণ ল'ৰা ছোৱালী ভৱিষ্যতৰ সপোন জড়িত হৈ আছে এই ৰাস্তাটোৰ দিয়ে কেইবাখনো গাঁৱৰ মানুহ ইয়াত অহা যোৱা কৰি থাকে আৰু আমিও যাওঁ স্কুল কলেজলৈ যাবলৈ নোৱাৰি বেলেগ এটা ৰাস্তাইদি ঘূৰি আহিবলগীয়া হয় কাৰণ নিজৰ ৰাস্তাটো থাকোঁতে আনৰ ৰাস্তাইদি ঘূৰি যাবলগীয়া হ'লে পইচাও বহুতো খৰচ হয় আৰু সময়ো লাগে ৰাস্তাটো কৰি দিলে ভাল হয় আপোনালোকে চাগে চিনি পায় মাননীয় আমাৰ ৰমাকান্ত দেউৰী ছাৰক কেতিয়াবা যদি গান গাই আহে তেওঁ চৰ্চালৈ কেতিয়াবা আহে নাচি আৰু কেতিয়াবা নিজৰ পাৰ্টিৰ পক্ষে গালি দি মানে চৰ্চালৈ আহে আৰু তেওঁক যাতে তেওঁ দেখে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব আৰু এইটো ৰাস্তাৰ সৈতে বিভিন্ন গাঁৱৰ পৰা শিক্ষাগুৰুসকল আমাৰ স্কুললৈ পাঠদান কৰিবলৈ আহে আৰু চৰকাৰে মানে এতিয়া নতুনকৈ নীতি নিয়ম সলাই দিছে 7:30 পৰা পাঠদান আৰম্ভ কৰিছে সেইকাৰণে সোনকালে আহিবলগীয়া হৈ ইফালে বৰষুণ আৰু আমাৰ গাঁৱৰ পৰা যিসকল শিক্ষক আছে তেওঁলোকে বেলেগ এখন গাঁৱলৈ বেলেগ এখন স্কুললৈ শিক্ষা দান কৰিবলৈ যায় যাওঁতে কিমান অসুবিধাকৈ যাবলগীয়া হয় আপোনালোকে সেইটো কল্পনাই কৰিব নোৱাৰিব ইমানেই অসুবিধা হয় ইলেকশ্যনৰ সময়ত ভোট খুজিবলৈ আহোঁতে লগত আহে নহয় কিছুমান পালি নেতা ক'ত গ'লে আপোনালোকৰ ফুটনি ৰাস্তাটো ক'ত এতিয়াও দেখোন ভাল কৰিব পৰা নাই আপোনাৰ সেই ফুটনিটো এতিয়া দেখাওক তেতিয়া গম পাম আপোনালোকে লংকালৈ গৈ ৰাৱণ হৈছে হওক তাত আমাৰ একো কথা নাই
কিন্তু আপোনালোকে আমাৰ এই ৰাস্তাটো ভাল কৰি দিয়ক, কাৰণ আকৌ অহাবাৰ নিৰ্বাচন আহিলে তেতিয়াহে আপোনালোকে এইটো ৰাস্তাৰ সৈতে ভিআইপি গাড়ীবোৰ দৌৰাই থাকিব পাৰিব, নহ'লে আপোনালোকৰ গাড়ীবোৰ লেতেৰা হ'ব নহয়। আপোনালোকে এটা কথা মনত ৰখাটো উচিত যে ৰাইজৰ কাৰণে আপোনালোক ৰজা, আৰু সেই গতিকে আমাৰ এই ৰাস্তাটো ভাল কৰি দিয়ক, নহ'লে ব্যক্তিগত পুখুৰীত পৰি, ব্যক্তিগত ৰাস্তাৰ কাষত থকা পুখুৰীত পৰি যে মানুহ মৰিব সেইটো খাটাং, আৰু অপ্ৰিয় হ'লেও সেইটো সত্য। আমি সৰু মানুহ একো কথা নাজানো। আপোনালোকে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰক আৰু এই ৰাস্তাটো ভাল কৰি দিয়ক, সৰু মানুহবোৰক সপোন দেখিবলৈ এটা সুবিধা দিয়ক।